সো হেল্ল স্টুডেন্ট, লাষ্ট ক্লাছত আমি জাপানৰ আঞ্চলিক ভূগোলৰ ইন্ট্ৰডাকশ্যন পঢ়িছিলোঁ, জাপানখনৰ ইন্ট্ৰডাকশ্যন পঢ়িছিলোঁ। লগতে জাপানখন 4টা দ্বীপেৰে গঠিত সেইটোৰ বিষয়ে পঢ়িছিলোঁ আৰু জাপানৰ প্ৰাকৃতিক বিভাগসমূহ পঢ়িছিলোঁ। এতিয়া আমি পঢ়িম জাপানৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ। ইতিমধ্যে আমি অকণমান পঢ়াইছিলোঁ লাষ্ট ক্লাছত। এতিয়া আমি তাৰ পিছৰ পৰা কণ্টিনিউ কৰি যাম। তোমালোকে যদি পাৰ্ট 1টো চোৱা নাই, আগত পাৰ্ট 1টো চাই ল'বা, তাৰপিছত পাৰ্ট 2টো চাবা, যাতে চিংক কৰিবলৈ আৰু বুজি পাবলৈ ইজি হয়। ঠিক আছে, তো আমি কণ্টিনিউ কৰি যাওঁ। তো ইয়াতে কি আছে যে জাপানৰ উদ্যোগীকৰণৰ ফলত কৃষি উৎপাদনৰ গুৰুত্ব যথেষ্ট হ্ৰাস পাইছে আৰু গাঁৱৰ পৰা নগৰলৈ মানুহৰ প্ৰব্ৰজন যথেষ্ট বৃদ্ধি হৈছে। তো জাপানত কি হৈছে, জাপানত উদ্যোগীকৰণ ইমান বেছি হৈছে যে মানুহবোৰে কৃষি কৰাৰ প্ৰতি গুৰুত্বটো কম কৰি দিছে আৰু লগতে কি হৈছে, গাঁওবোৰৰ পৰা নগৰলৈ মানুহবোৰ প্ৰব্ৰজন হ'বলৈ ধৰিছে আৰু যথেষ্ট বৃদ্ধি হৈছে, সেইটো দিনক দিনে বৃদ্ধি হৈ আছে। ঠিক আছে, ফলত নতুন নতুন নগৰৰ সৃষ্টি আৰু লগতে মহানগৰসমূহ প্ৰসাৰ হৈ আহিছে। তো মানুহবোৰ যেতিয়া গাঁৱৰ পৰা নগৰলৈ গৈ আছে, তো নতুন নতুন নগৰৰ সৃষ্টি হৈছে আৰু লগতে মহানগৰসমূহ ডাঙৰ হৈ গৈ আছে। ঠিক আছে, তো জাপানৰ যদি আমি এটা ডাটা চাওঁ যে 47 বছৰত, ঠিক আছে, 47 বছৰৰ ভিতৰত কি হৈছে, জাপানৰ জনসংখ্যা যে আগত যদি 100 জনৰ ভিতৰত 44 জন মানুহ নগৰত বাস কৰিছিল, এতিয়া সেইটো বা 2007 চনত সেইটো প্ৰায় 80 জন মানুহ, 100 জনৰ ভিতৰত প্ৰায় 80 জন মানুহ নগৰত বাস কৰে। ঠিক আছে, এইটো এতিয়া চাগে আৰু বেছি হ'ব, কাৰণ এইটো 2007 চনলৈকে কৈছে। ঠিক আছে, তো আমি যদি 2024 চন চাওঁ তেতিয়াহ'লে আৰু বেছি হ'ব। বৰ্তমান জাপানত প্ৰাকৃতিক কাৰণতকৈ ঔদ্যোগিকৰণ আৰু নগৰীকৰণেহে জাপানৰ জনসংখ্যাৰ বিতৰণত বিশেষ আঞ্চলিক পাৰ্থক্য আনি দিছে। তো ইয়াত কি কৈছে যে জাপানত বৰ্তমান আমি জানো যে প্ৰাকৃতিক কাৰণবোৰেহে জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলায়। তো ইয়াত কি হৈছে যে প্ৰাকৃতিক কাৰণতকৈ ঔদ্যোগিক আৰু নগৰীকৰণে কি কৰিছে, জনসংখ্যাৰ বিতৰণত পাৰ্থক্যবিলাক আনি দিছে। মানে যিবিলাক অঞ্চলত ঔদ্যোগিকৰণ আৰু নগৰীকৰণ বেছি হৈছে, সেই অঞ্চলবোৰতহে কি হৈছে, জনসংখ্যাৰ বৃদ্ধি বেছি হৈছে। আৰু যিবিলাক অঞ্চলত ঔদ্যোগিকৰণ হোৱা নাই, যদিও সেই অঞ্চলটো সমতল হয় কিন্তু ঔদ্যোগিকৰণ হোৱা নাই, তেনেকুৱা অঞ্চলত কি হৈছে, জনসংখ্যাৰ ঘনত্ব কম হয়। ঠিক আছে, তো জাপানৰ ক্ষেত্ৰত কি হৈছে, অকল প্ৰাকৃতিক কাৰণ নহয়, লগতে ঔদ্যোগিকৰণ আৰু নগৰীকৰণেও জনসংখ্যাৰ বিতৰণত এটা ডাঙৰ পাৰ্থক্য আনি দিছে। ঠিক আছে, তো ইয়াত দি আছে জাপানৰ এখন খালী গাঁও। তো এইটো কিয় দিছোঁ মই, তো জাপানত যদি আমি যাওঁ বা জাপানৰ বিষয়ে যদি আমি পঢ়োঁ, তেতিয়াহ'লে এনেকুৱা হণ্টেড ভিলেজবিলাকৰ কথা আমি পঢ়িবলৈ পাওঁ বা শুনিবলৈ পাওঁ। মানে হণ্টেড ভিলেজ কি হয়, ইয়াতে ভূত ওলায় নেকি? নহয়, ভূত নোলায়। তেতিয়াহ'লে কি হৈছে, জাপানত অলপ আগতে পঢ়ি আহিলোঁ যে জাপানত কি হৈছে, ঔদ্যোগিকৰণৰ ক্ৰেজটো ইমান বেছি বৃদ্ধি হৈ গৈছে যে জাপানৰ মানুহে খেতি কৰিবলৈ বৰ্তমান খেতি কৰা এৰি দিছে বা কম কৰি দিছে। আৰু যিবিলাক যুৱ প্ৰজন্ম আহি আছে, সিহঁতে খেতি কৰিবলৈ আগবাঢ়ি অহা নাই। যাৰ ফলত কি হৈছে, এইবিলাক গাঁৱৰ য়াং গ্ৰুপবিলাক কি হৈছে, লাহে লাহে নগৰলৈ যাবলৈ ধৰিছে। ঠিক আছে, আৰু এনেকৈ গাঁওবোৰ লাষ্টত গৈ খালী হ'বলৈ ধৰিছে। মানুহে গাঁৱৰ মাটিবোৰ বিক্ৰী কৰি, গাঁৱৰ কৃষিভূমিবোৰ বিক্ৰী কৰি কি কৰি আছে, নগৰলৈ ঢাপলি মেলিছে। যাৰ ফলত গাঁওবোৰ এনেকুৱা হণ্টেড ভিলেজলৈ ৰূপান্তৰিত হৈছে। তাৰমানে এইবিলাক গাঁৱত যদি আমি যাওঁ, গাঁওবোৰ একদম খালী হৈ আছে, বা যদিও দেখা পাওঁ 2-এজন বুঢ়া মানুহ দেখা পাওঁ। অৰ্থনৈতিক ক্ৰিয়াকলাপ, কৃষি উদ্যোগৰ দ্ৰুত বিকাশ, পৰিবহণ ব্যৱস্থাৰ উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক প্ৰসাৰৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদৰ অভাৱ থকা স্বত্বেও জাপান আজি বিশ্বৰ ভিতৰত এক বিশেষ স্থান লাভ কৰিছে। তো কি কৈছে ইয়াতে যে জাপানত কৃষি আৰু উদ্যোগৰ দ্ৰুত বিকাশ, পৰিবহণ ব্যৱস্থাৰ উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক প্ৰসাৰৰ বাবে প্ৰয়োজনীয় প্ৰাকৃতিক সম্পদ অভাৱ থকা স্বত্বেও, তো জাপানখন এনেকুৱা এটা ঠাই হয়, জাপানখনত যদি আমি জিঅ'গ্ৰাফীটো আমি আগতো পঢ়িছোঁ, জাপানখন কেনেকুৱা হয়, যে গোটেই পৰ্বত পাহাৰেৰে আৱৰা হয়, জাপানখনত বহুত বেছি ভূমিকম্প হৈ থাকে। তো এনেকুৱা এটা অঞ্চলত থকা স্বত্বেও, আৰু লগতে জাপানত বহুত বেছি মিনাৰেলছ নাপায়, সম্পদ বহুত বেছি নাপায়, তথাপিও জাপানে কি কৰিছে, বৰ্তমান সময়ত জাপানৰ যিটো এক্সপৰ্ট ইণ্ডাষ্ট্ৰী আছে বা জাপানৰ ঔদ্যোগিক উৎপাদন আছে, সেইটো বিশ্বৰ ভিতৰত কি কৰিছে, এটা বিশেষ স্থান লাভ কৰিছে। আৰু ঔদ্যোগিক উৎপাদনৰ ক্ষেত্ৰত জাপান পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে। ঠিক আছে, ইয়াৰ মুখ্য কাৰণবোৰ কি হয়, যে কিয় জাপানে ইমান বেছি আগবাঢ়িব পাৰিছে ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত, কিয় পাৰিছে, তাৰ মেইন কাৰণ হ'ল স্বদেশ প্ৰীতি, কৰ্ম নিপুণতা, দেশখনৰ মুক্ত উদ্যোগ আৰু বাণিজ্য নীতি। এইকেইটা হ'ল মেইন কাৰণ যে জাপানত বহুত বেছি সম্পদ নাই, তথাপিও জাপানে কেনেকৈ ইমানখিনি আগবাঢ়িব পাৰিছে। তাৰ প্ৰথমটো কাৰণ হৈছে স্বদেশ প্ৰীতি, মানে জাপানীজসকলে নিজৰ দেশখনক বহুত বেছি কি কৰে, ভাল পায়, দেশখনক সন্মান কৰে, দেশৰ কাৰণে সিহঁতে কাম কৰে। ঠিক আছে, নিজৰ কাৰণে নহয়, দেশৰ কাৰণে কাম কৰে। আৰু লগতে কৰ্ম নিপুণতা মানে জাপানৰ মানুহবোৰ বৰ ৱৰ্কহলিক হয়। ঠিক আছে, কাম কৰিবলৈ সিহঁতে ভাল পায়। আৰু লগতে দেশখনৰ মুক্ত উদ্যোগ আৰু বাণিজ্য নীতি। তো জাপানৰ যিবিলাক উদ্যোগৰ ক্ষেত্ৰত যিবিলাক পলিচি আছে আৰু বিজনেছৰ ক্ষেত্ৰত যিবিলাক পলিচি আছে, সেইবোৰ এজ কম্পেয়াৰ টু ইণ্ডিয়া বহুত বেছি সিহঁতৰ পলিচিবোৰ ইজি হয়, শিথিল হয় সিহঁতৰ পলিচিবোৰ। যাৰ ফলত কি হয়, মানুহবোৰে উদ্যোগ স্থাপন বা বাণিজ্য কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহে। আমাৰ ইয়াত যদি আমি ভাবোঁ যে আমি এটা ইণ্ডাষ্ট্ৰী স্থাপন কৰিম, তেতিয়াহ'লে পলিচিবোৰ ইমান টান হয় যে মানুহে ইণ্ডাষ্ট্ৰী স্থাপন কৰাৰ আগতে ভয় খাই যাব। ঠিক আছে, নীতি নিয়মবোৰ ইমান বেছি কঠিন হয়, কিন্তু জাপানত এইটো কি হয়, বহুত বেছি শিথিল হয়। আচ্ছা, বাৰ্ষিক জনমূৰি আয় মানে কি হয়, যে জাপানত যিমানজন মানুহ আছে, তাৰে প্ৰতিজন মানুহৰ ইনকাম কিমান। ঠিক আছে, এইটো এটা গড় হিচাপত দিয়া আছে যে বাৰ্ষিক জনমূৰি আয়, এজন মানুহৰ ইনকাম কিমান জাপানৰ। তো সেইটো প্ৰায় $30,000 বুলি কৈছে। জাপানৰ বাৰ্ষিক জনমূৰি আয় $30,000। এইটো পুৰণা ডাটা হিচাপত বৰ্তমান কিমান হয় সেইটো আমি চাম এতিয়া।
আয় বৃদ্ধিৰ লগে লগে মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে। জাপানীসকলৰ গড় আয়ুস যদি চাবলৈ যাওঁ সেইটো 82 ইয়াৰ্ছ বুলি কৈছে। তো যেতিয়া মানুহৰ ইনকাম বাঢ়িব অবভিয়াছলি মানুহৰ কি হ'ব, লাইফষ্টাইলটো উন্নত হ'ব। ঠিক আছে, তাৰ ফলত জাপানত কি হৈছে, জাপানৰ গড় আয়ুস মানে এজন মানুহে কিমান বছৰ বাচি থাকিব, তো সেইটো মিনিমাম 82 ইয়াৰ্ছ বুলি কৈছে। মেক্সিমাম 82 ইয়াৰ্ছ, কিন্তু গড় বুলি কৈছে। তো কিছুমান মানুহ হয়তো তাৰ আগতো ঢুকাব পাৰে, কিছুমান মানুহ 100ও পাৰ কৰি যায়। ঠিক আছে, এইটো গড় হিচাপত দিয়া আছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ প্ৰতিবেদন 2003 অনুসৰি জাপানৰ মানৱ সম্পদ উন্নয়নৰ মান একাদশ স্থানত আছে, আৰু লগতে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মানে ৰিচাৰ্চৰ কথা কৈছে, ৰিচাৰ্চৰ ক্ষেত্ৰত জাপানৰ স্থান 4ৰ্থ স্থানত আছে। তো যদি আমি মানৱ সম্পদ উন্নয়ন চাব যাওঁ যে মানুহবিলাকৰ লাইফষ্টাইল কেনেকুৱা হয়, সেইটোৰ ক্ষেত্ৰত কি হয়, জাপান 11 নম্বৰ স্থানত আছে গোটেই পৃথিৱীৰ ভিতৰত। ঠিক আছে, আৰু যদি আমি ৰিচাৰ্চৰ ক্ষেত্ৰত কওঁ, জাপানে গৱেষণাৰ ক্ষেত্ৰত কিমান বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত মানে বহুত কোটি টকা সিহঁতে কি কৰে, ইনভেষ্ট কৰে, যাৰ ফলত জাপান কি হয় গোটেই পৃথিৱীৰ 4ৰ্থ স্থানত আছে। ঠিক আছে, কেইটামান ডাটা চাই লওঁ আমি। তো ইয়াতে পাৰ কেপিটা ইনকামৰ এটা ডাটা দিছে 2023 চনত। ইয়াতে আমি চাওঁ যে জাপানৰ জিডিপি যদি চাওঁ, জাপান ক'ত আছে, জাপান 3 নম্বৰত আছে। গোটেই পৃথিৱীৰ ভিতৰত জাপানৰ অৰ্থনীতি বৰ্তমান 3 নম্বৰত আছে, প্ৰায় $5 ট্ৰিলিয়ন। ঠিক আছে, আৰু জাপানৰ যদি আমি পাৰ কেপিটা ইনকাম চাব যাওঁ তেতিয়াহ'লে 2023 চন অনুসৰি জাপানৰ পাৰ কেপিটা ইনকাম কিমান হয়, $41,331। তো আমি যদি ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰোঁ, এইটো ইণ্ডিয়া হয়, 6 নম্বৰ নহয়, বৰ্তমান 5 নম্বৰত আছে। যদি আমি ইণ্ডিয়াৰ লগত কম্পেয়াৰ কৰোঁ, ইণ্ডিয়াৰ মাত্ৰ $2,200। ঠিক আছে, 2200 প্লাছ হয়, $2,200 বুলি ধৰি ল'লোঁ। তো ক'ত $41,000 আৰু ক'ত 2200। তো আমি বহুত পিছুৱাই আছোঁ জাপানতকৈ পাৰ কেপিটা ইনকামৰ ক্ষেত্ৰত, জনমূৰি আয়ৰ ক্ষেত্ৰত আমি জাপানতকৈ বহুত পিছত আছোঁ। নেক্সট যদি আমি চাওঁ হিউমেন ডেভেলপ ইণ্ডেক্স। ঠিক আছে, HDI। তো HDI ৰিপৰ্ট 2020 মতে আমি কিমান নম্বৰত আছোঁ, 131 বা 132 নম্বৰত আছোঁ। ঠিক আছে, 132 নম্বৰত আছোঁ আমি। আৰু জাপান কিমান নম্বৰত আছে, এই ক্ষেত্ৰতো জাপান আমাতকৈ বহুত আগবাঢ়ি আছে। জাপান 19তম স্থানত আছে, আমি আছোঁ 132, জাপান আছে 19। তো এই ক্ষেত্ৰতো জাপান দেখাব ভাৰতবৰ্ষতকৈ বহুত বেছি আগবঢ়া হয়। এতিয়া আমি চাম জাপানৰ অৰ্থনৈতিক ক্ৰিয়াকলাপবোৰ। জাপানৰ প্ৰতি হেক্টৰ মাটিত কৃষিৰ উৎপাদন প্ৰাচ্যৰ দেশসমূহৰ ভিতৰত সৰ্বোচ্চ হয়। তো জাপানত কি হৈছে, যদি আমি প্ৰতি হেক্টৰ মাটিৰ উৎপাদন চাওঁ, ইয়াতে মুঠ উৎপাদন কোৱা নাই, প্ৰতি হেক্টৰত কিমান উৎপাদন হয় সেইটোৰ ক্ষেত্ৰত কৈছে যে সেইটো প্ৰাচ্যৰ যিমান দেশবোৰ আছে সেইবোৰৰ ভিতৰত সৰ্বোচ্চ বুলি কৈছে। লগতে কি কৈছে, জাপানৰ মৎস্য উৎপাদন পৃথিৱীৰ ভিতৰত প্ৰথম। তো জাপানখন চাৰিওফালে সাগৰেৰে যিহেতু ঢাকি আছে বা সাগৰেৰে আগুৰা হয়, জাপানখন এটা দ্বীপ হয়, তো মাছৰ উৎপাদনো জাপানত বহুত বেছি হয়। ঠিক আছে, নেক্সট মুঠ মাটিকালি, জাপানৰ মুঠ মাটিকালিৰ 17% কি হয়, কৃষি কাৰ্য কৰা হয়। তো জাপানত যিমান মাটি আছে তাৰে 17% মাটিত কি কৰা হয়, কৃষি কাৰ্য কৰা হয়। ঠিক আছে, সিহঁতে এনেও কৃষি কাৰ্যত বহুত বেছি গুৰুত্ব নিদিয়ে। নেক্সট কি কৈছে ইয়াতে, জাপানত জাহাজ নিৰ্মাণ, মটৰ গাড়ী নিৰ্মাণ, তীখা উৎপাদন, উচ্চমানৰ প্ৰযুক্তিৰে নিৰ্মিত ইলেক্ট্ৰনিক যন্ত্ৰপাতি আৰু নিত্য ব্যৱহৃত বয় বস্তুৰ বাবে জাপানখন কি হয়, বিখ্যাত হয়। মেইনলি জাপানত জাহাজ নিৰ্মাণ আৰু মটৰ গাড়ী নিৰ্মাণ, অট'মোবাইল ইণ্ডাষ্ট্ৰী আৰু জাহাজৰ যিটো ইণ্ডাষ্ট্ৰী আছে সেইটো জাপান ৱৰ্ল্ড ফেমাছ হয়, আমি জানো এইটো। ঠিক আছে, আৰু অট'মোবাইলত যদি চাওঁ, জাপানৰ ডাঙৰকৈ অট'মোবাইলৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে জাপানৰ বহুতকেইটা কোম্পানী আমাৰ ইণ্ডিয়াতো আছে, যেনেকৈ ইয়ামাহা, সুজুকি, তাৰপিছত ইন'ভা বা টয়'টা, এনেকুৱা কোম্পানী জাপানৰ বহুতকেইটা কোম্পানী কি আছে আমাৰ ইণ্ডিয়া বা গোটেই ৱৰ্ল্ডত জাপানে ডমিনেট কৰি ৰাখিছে মটৰ গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত। ঠিক আছে, আৰু লগতে ইয়াতে কি কৈছে, উচ্চমানৰ প্ৰযুক্তিৰে নিৰ্মিত ইলেক্ট্ৰনিক প্ৰডাক্টবিলাক, এইবোৰৰ ক্ষেত্ৰতো জাপান বহুত বেছি আগবঢ়া। যেনেকৈ আমি ছনী জানো, ছনী কোম্পানীটো জাপানৰ হয়। তো তেনেকৈ জাপানে কোৱালিটি প্ৰডাক্টৰ কাৰণে গোটেই পৃথিৱী বিখ্যাত হয়। জাপানৰ মুঠ আয় যদি চাব যাওঁ, ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত বা ইণ্ডাষ্ট্ৰীৰ পৰা কিমান আহে, গোটেই GDPৰ 40% অকল ইণ্ডাষ্ট্ৰীৰ পৰা আহি আছে। ঠিক আছে, ইয়াতে জাপানৰ কি কৈছে, দেশৰ অৰ্থনৈতিক কাৰ্যত নিয়োজিত লোকসকল। তো জাপানত যদি আমি চাব যাওঁ যে 6% মানুহ কৃষি কাৰ্যত নিয়োজিত হৈ আছে, 33% মানুহ উদ্যোগত নিয়োজিত হৈ আছে, আৰু 61% মানুহ ব্যৱসায় বাণিজ্য আৰু বিভিন্ন ধৰণৰ সেৱাসমূহত নিয়োজিত হৈ আছে। এতিয়া আমি পঢ়িম জাপানৰ কৃষি অঞ্চল। তো জাপানখন আমি জানো যে পৰ্বত পাহাৰেৰে আগুৰা হয় গোটেই জাপানখন, আৰু লগতে জাপানত কি হয় যে জনসংখ্যাটো অকণমান বেছি হয়। ঠিক আছে, জনসংখ্যাৰ ঘনত্ব অকণমান বেছি হয়, যাৰ ফলত কি হৈছে, জাপানখনৰ যিবিলাক কৃষিভূমি আছে, বহুত ডাঙৰ ডাঙৰ কৃষিভূমি নাই, ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষিভূমি গোটেই জাপানখনত সিঁচৰিত হৈ আছে। বিজ্ঞানসন্মত গহন কৃষি পদ্ধতিৰে অধিক পৰিমাণে সাৰ প্ৰয়োগ কৰি কৃষি উৎপাদনৰ বৃদ্ধি সম্ভৱ কৰি তোলা হৈছে। জাপানত কি খেতি কৰা হয়, গহন কৃষি। গহন কৃষি মানে সৰু সৰু, বহুত বেছি ডাঙৰ হয়, বিস্তৃত কৃষি নহয়, গহন কৃষি কৰা হয়। তো জাপানত গহন কৃষি কৰা হয় মানে অত্যধিক কি কৰা হয়, তাতে অত্যধিক নহয় চৰি, অধিক পৰিমাণে সাৰ ইউজ কৰে, আৰু লগতে টেকন'লজি ইউজ কৰি জাপানত কৃষিৰ উৎপাদন যিটো আছে সেইটো আমাৰ ইণ্ডিয়াৰ তুলনাত বহুত বেছি সিহঁতে কৃষি উৎপাদন কৰিব পাৰে পাৰ হেক্টৰত। জাপানৰ ভূমিভাগ অসমান হোৱাৰ বাবে ইয়াত নানা প্ৰকাৰে কৃষিকাৰ্য সম্পাদন কৰা হয়, যেনে বেদিকা কৃষি, মিশ্ৰ কৃষি, অন্তঃপ্ৰৱেশী কৃষি আৰু জুম কৃষি। এইটো পৰীক্ষাত আহি থাকে যে জাপানৰ কৃষিৰ প্ৰকাৰ কেনেকুৱা হয়, এই 4টা প্ৰকাৰৰ কৃষি জাপানত কৰা হয়, বেদিকা কৃষি, মিশ্ৰ কৃষি, অন্তঃপ্ৰৱেশী কৃষি আৰু জুম কৃষি।
তো জাপানখন যিহেতু গোটেই জাপানখন একেধৰণৰ নহয়, প্ৰাকৃতিকভাৱে জাপানৰ ভূমিভাগ একেধৰণৰ নহয়, যাৰ ফলত কি হয় য'ত যেনেকুৱা প্ৰাকৃতিক ভাগ হয়, য'ত যেনেকুৱা ভূমিভাগ হয় তেনেকুৱা তাতে খেতি কৰা হয়। কিছুমান ঠাইত বেদিকা কৃষি, কিছুমান ঠাইত মিশ্ৰ কৃষি, কিছুমান ঠাইত অন্তঃপ্ৰৱেশী কৃষি আৰু কিছুমান ঠাইত জুম কৃষি। ঠিক আছে। জাপানৰ চবতকৈ বেছি কি উৎপাদন হয়? তো জাপানৰ চবতকৈ বেছি ধান উৎপাদন হয়। কিমান? 2/3, তাৰমানে 3 ভাগৰ 2 ভাগ জাপানত ধান উৎপাদন কৰা হয়। এইটো দান নহয়, ধান হয়। ঠিক আছে, স্পেলিং মিষ্টেক হৈছে, ধান হয়, ধান খেতি কৰা হয়। কৃষিভূমিৰ বিস্তৃতি, শস্যৰ বিতৰণ আৰু উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰি দেশখনৰ কিছুমান কৃষি অঞ্চল চিনাক্ত কৰা হৈছে। এই ক্ষেত্ৰত ভূ অৱয়ব, জলবায়ু, মৃত্তিকা আদিৰ প্ৰভাৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ হয়। এইবোৰৰ ওপৰত ভিত্তি কৰি দেশখনৰ প্ৰধানকৈ 2টা কৃষি খণ্ডত বিভক্ত কৰিব পাৰি, পুৰণি জাপান অঞ্চল আৰু হোকাইডো অঞ্চল। তো ইয়াতে কি কৈছে যে জাপানখনৰ কৃষিৰ বিস্তৃতি, শস্যৰ বিতৰণ আৰু উৎপাদনৰ ওপৰত ভিত্তি কৰি জাপানখনক কেইটামান কৃষি অঞ্চল চিনাক্ত কৰিছে। তাক মেইনলি 2টা ভাগত ভাগ কৰিছে, পুৰণি জাপান অঞ্চল আৰু হোকাইডো অঞ্চল। ঠিক আছে, জাপানৰ কৃষিভূমি কেইটা ভাগ কৰিছে? মেইনলি 2টা ভাগ কৰিছে, পুৰণি জাপান অঞ্চল আৰু হোকাইডো অঞ্চল। এই ভাগবোৰকো আকৌ সৰু সৰুকৈ বহুতকেইটা ভাগ কৰিছে, সেইবোৰ আমি পঢ়ি যাম এতিয়া। তো ইয়াতে কৃষিবোৰৰ কিছুমান উদাহৰণ দিছে। বেদিকা কৃষি কি হয়, মিশ্ৰ কৃষি কি হয়, ইয়াতে কেইটামান ফটো দি দিছোঁ, চাই ল'ব পাৰা। তো বেদিকা কৃষি কি হয়? এনেকুৱা টেৰেছ কাল্টিভেশ্যন যিবিলাকক কয়, যে পাহাৰত মাটি কাটি কাটি এনেকুৱা ষ্টেপ বনাই দিয়া হয় য'ত খেতি কৰা হয়। মিশ্ৰ কৃষিত কি হয়? একেটা পথাৰতে এইটো আমি দেখা পাই আছোঁ যে ফুলকবি নে বন্ধাকবি আছে, লগত এইবোৰ আকৌ বেলেগ খেতি কৰি আছে, এইফালে আকৌ বেলেগ আছে, ইয়াতে আকৌ বেলেগ আছে। তো তেনেকৈ কি কৰা হয়? মিশ্ৰ কৃষি কৰা হয়, একেখন মাটিতে বেলেগ বেলেগ ধৰণৰ শস্য উৎপাদন কৰা হয়। অন্তঃপ্ৰৱেশী কৃষিটো মিশ্ৰ কৃষিৰ নিচিনা হয়, কিন্তু ইয়াতে এটা ছাইড এটা কৃষি কৰা হ'ব, আন এটা ছাইড বেলেগ এটা কৃষি কৰা হ'ব। ঠিক আছে। আৰু জুম কৃষি আমি চবেই জানো, পাহাৰৰ মাজত এনেকৈ জুই জ্বলাই দিয়ে আৰু 2 বছৰ 3 বছৰ মূৰে মূৰে একেটা ঠাইত কৃষি কৰে। এটা বছৰ যদি কৰিলে আকৌ 2 বছৰ গেপ দিব, নেক্সট আকৌ 2 বছৰ মূৰত চেম ঠাইত কৃষি কৰে। ঠিক আছে। এতিয়া আমি জাপানৰ কৃষি অঞ্চলসমূহ পাইছিলোঁ। প্ৰথমটো পাইছিলোঁ যে পুৰণি জাপান অঞ্চল। ঠিক আছে। তো পুৰণি জাপান অঞ্চলটো যদি চাওঁ, সেই জাপান অঞ্চলটোক আকৌ এই কৃষি অঞ্চলটোক আকৌ 3টা ভাগ কৰিছে, অন্তৰ্বৰ্তী অঞ্চল, পৰিধীয় অঞ্চল আৰু সীমামূৰীয়া অঞ্চল। ঠিক আছে। জাপানৰ কৃষিভূমিক 2টা ভাগ কৰিছিল, পুৰণি জাপান অঞ্চল আৰু এটা কি আছিল? হোকাইডো অঞ্চল। জাপানৰ কৃষি অঞ্চলক 2টা ভাগ কৰিছে, পুৰণি জাপান অঞ্চল আৰু হোকাইডো অঞ্চল। তো তাৰে আমি প্ৰথমটো পঢ়ি আছোঁ, পুৰণি জাপান অঞ্চল। তো পুৰণি জাপান অঞ্চল আমি পঢ়ি আছিলোঁ, পুৰণি জাপান অঞ্চল। তো পুৰণি জাপান অঞ্চলক আকৌ 3টা ভাগত ভাগ কৰিছে, অন্তৰ্বৰ্তী অঞ্চল, পৰিধীয় অঞ্চল আৰু সীমামূৰীয়া অঞ্চল। ঠিক আছে। তো আমি এইকেইটা মেপত চাই লওঁ এবাৰ। যে প্ৰথম আমি পাইছোঁ আন্তঃ অঞ্চল বা অন্তৰ্বৰ্তী অঞ্চল, সৰু সৰু লাইন এনেকৈ দিয়া আছে। তো এই অঞ্চলটো মই যিটো গ্ৰীণ কালাৰ কৰি দিয়া আছোঁ, এই অঞ্চলটো কি হয়? আন্তঃ অঞ্চল হয়। ঠিক আছে। ইয়াতো অকণমান আছে আন্তঃ অঞ্চল। পৰিধীয় অঞ্চল কোনবোৰ হয়? পৰিধীয় অঞ্চল চিধা লাইনবোৰ হয়, তাৰমানে এইকেইটা। এক ছেকেণ্ড, মই কালাৰটো চেঞ্জ কৰি দিওঁ। তো পৰিধীয় অঞ্চল কোনবোৰ হয়? পৰিধীয় অঞ্চল এইবোৰ হয়। এইটো পৰিধীয় অঞ্চল হয়, এইটো পৰিধীয় অঞ্চল হয়, এইটো পৰিধীয় অঞ্চল হয়। ঠিক আছে। আৰু লগতে বাকী যিবোৰ আছে ডট ডট, সেই গোটেইখিনি কি হয়? সীমামূৰীয়া অঞ্চল হয়। তো আমি পৰিধীয় অন্তৰ্বৰ্তী অঞ্চল, এই অঞ্চলটো কি হয়? জাপানৰ মাজভাগত অৱস্থিত হয়। ইয়াৰ কৃষি ক্ষেত্ৰবোৰ সৰু সৰু। ইয়াৰ জলবায়ু কৃষিৰ উপযোগী কাৰণে বছৰত 2টাৰ পৰা 3টা কৃষি কৰা হয়। তো জাপানৰ যিটো অন্তৰ্বৰ্তী অঞ্চল আছে, অন্তৰ্বৰ্তী অঞ্চল কোনটো হয়? জাপানৰ এই অঞ্চলটো, মাজভাগৰ অঞ্চলটো। ঠিক আছে। এই অঞ্চলটো জাপানৰ অন্তৰ্বৰ্তী অঞ্চল হয়। তো এইটো অঞ্চলত কি হয়? কৃষিৰ বাবে বহুত বেছি উপযোগী হয় এই অঞ্চলটো, যাৰ ফলত কি আমি আগতো পঢ়িছিলোঁ যে ইয়াতে 2-3টা সমভূমি আছে, হয়নে? তো ইয়াতে কি হয়? এই সমভূমিবোৰত মানে পলসুৱা মাটি বহুত বেছি হয়, যাৰ ফলত ইয়াতে কৃষি উৎপাদন ভাল হয়। আৰু আমি আগতো পঢ়িছিলোঁ যে জাপানৰ এইটো লাইনত কি হয়? এই লাইনটোত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি, তাৰমানে ইয়াতে সমভূমি আছে, কৃষি উৎপাদন ভাল হয়, আৰু লগতে ইণ্ডাষ্ট্ৰিও ইয়াতে বহুত বেছি আছে। ইণ্ডাষ্ট্ৰিৰ কথা পঢ়িম আমি পিছত, এতিয়া আমি কৃষিৰ কথা পঢ়িলোঁ। ঠিক আছে। এই অঞ্চলত জনবসতি যথেষ্ট ঘন হয়। তো কৃষি য'ত ভাল হ'ব তাতে জনবসতি ঘন হ'ব। ইয়াৰ নিম্নভাগত বেদিকা কৃষি কৰা হয়। ইয়াৰ নিম্নভাগত কি কৰা হয়? বেদিকা কৃষি আমি পাইছিলোঁ। বেদিকা কৃষি মানে এনেকুৱা আছিল। তো যিবিলাক জাপানৰ পৰ্বতবিলাকৰ নিম্নভাগত এনেকুৱা কৃষি কৰা হয়, মধ্য জাপানৰ নিম্নভাগত। ইয়াত নানা প্ৰকাৰৰ ফল মূল, শাক পাচলি, ফুল বাণিজ্যিকভাৱে উৎপাদন কৰা হয়, আৰু লগতে পশুপালন কৰা হয়। তো এনেকুৱা অঞ্চলবিলাকত কি কৰা হয়? অন্তৰ্বৰ্তী অঞ্চলত ফল মূলৰ উৎপাদন কৰা হয়, শাক পাচলি উৎপাদন কৰা হয়, আৰু ফুলবোৰ বাণিজ্যিকভাৱে উৎপাদন কৰা হয়, আৰু লগতে পশুপালনো কৰা হয়। ঠিক আছে। নেক্সট, অন্তৰ্বৰ্তী অঞ্চলৰ কেইটামান ভাগ আছে। চিট'চি কিনকি অঞ্চল, উত্তৰ কিয়চি অঞ্চল, চুকিঅ অঞ্চল, টোকাই অঞ্চল আৰু পশ্চিম কাণ্টো অঞ্চল। তো এই অঞ্চলবিলাকৰ কিছুমান বিশেষত্ব আছে, তোমালোকে পঢ়ি ল'বা এইখিনি, যে ক'ত কেনেকুৱা ধৰণৰ শস্য উৎপাদন কৰা হয়, ইয়াতে ধুনীয়াকৈ দিয়া আছে। তো তোমালোকে পঢ়ি ল'বা। ঠিক আছে। পৰীক্ষাত আহিব পাৰে যে অন্তৰ্বৰ্তী অঞ্চলৰ ভাগবোৰ কি হয়, তেতিয়াহ'লে এইকেইটা লিখিব লাগিব। ইয়াৰ আৰু 2টা ভাগ আছে, টোচান অঞ্চল আৰু হাকুৰিক অঞ্চল। ঠিক আছে। তো এইকেইটা তোমালোকে নোটছ কৰি ল'বা আৰু পঢ়ি ল'বা যে কোনটো অঞ্চলত কেনেকুৱা ধৰণৰ শস্য আৰু লগতে পশুপালন কৰা হয়। এতিয়া আমি পঢ়িম সীমামূৰীয়া অঞ্চল।
জাপানৰ সীমামূৰীয়া অঞ্চল। সীমামূৰীয়া অঞ্চল কোনটো আছিল এবাৰ মেপত চাই লওঁ। তো সীমামূৰীয়া অঞ্চল এইবোৰ হয় সীমামূৰীয়া অঞ্চল। এই গোটেইখিনি যিবোৰ ডট ডট দি আছে সৰু সৰু এই গোটেইখিনি কি হয় সীমামূৰীয়া, আৰু তলতো অকণমান অঞ্চল আছে এইখিনি হয় সীমামূৰীয়া অঞ্চল। ঠিক আছে, তো সীমামূৰীয়া অঞ্চলৰ কিছুমান বিশেষত্ব আমি চাই লওঁ। তো প্ৰথম পইণ্টটো দি আছে এই অঞ্চলত কিউচিউৰ দক্ষিণ অংশ আৰু টহুকুৰ সীমামূৰীয়া অঞ্চলৰ অন্তৰ্গত হয়। কিউচিউ আমি দেখা পাইছিলোঁ, কিউচিউৰ একদম দক্ষিণ অংশত আছে, এইটো কিউচিউ হয়। কিউচিউ দ্বীপ এইটো আছিল, ইয়াৰ দক্ষিণ অংশ এইটো হয়। ঠিক আছে, ইয়াত কৃষি পদ্ধতিও তুলনামূলকভাৱে পিছপৰা হয়। তো জাপানত আমি জানো যে জাপানৰ কৃষি পদ্ধতি উন্নত হয়, বহুত বেছি উন্নত হয়, কিন্তু কিউচিউ অঞ্চলৰ যিটো কৃষিৰ পদ্ধতি আছে এতিয়াও পৰম্পৰাগতভাৱে সিহঁতে কৃষি কৰে। ঠিক আছে, আৰু এই অঞ্চলত কি হয় 100জনৰ ভিতৰত 45জন লোক কি হয় কৃষিজীৱী হয়। তো জাপানৰ এইটো অঞ্চল এতিয়াও পিছ পৰি আছে এজ কম্পেয়াৰ টু জাপানৰ মধ্য জাপান অঞ্চলখিনিতকৈ এইটো অঞ্চল পিছ পৰি আছে। এইটো অঞ্চলত কিউচিউৰ দক্ষিণ অংশ কি হয় বহুত বেছি গৰম হয়, যাৰ ফলত ইয়াতে ফল মূল শাক পাচলি এইবোৰ উৎপাদন ভাল হয়। আনহাতে যিটো টহুকুৰ অঞ্চল আছে সেইটো অতি ঠাণ্ডা হয়, যাৰ ফলত ইয়াতে কৃষি উৎপাদন বৰ বেছি ভাল নহয়। ঠিক আছে, নেক্সট কৰিম আমি পৰিধি অঞ্চল। পৰিধি অঞ্চল, তো দক্ষিণ চিককুৰ পাৰ্বত্য অঞ্চল আৰু সাগৰৰ উপকূল অঞ্চলকে পৰিধি অঞ্চল গঠিত হৈছে। তো পৰিধি অঞ্চলটো এবাৰ চাই লওঁ আমি মেপত। পৰিধি অঞ্চল কোনবোৰ আছে এই হালধীয়া ৰঙৰটো, ইয়াতে যিবোৰ হালধীয়া ৰং দিয়া আছে একেটা নহয়, একেটা কি আছে একেটা সীমান্ত অঞ্চল আছিল। তো এই হালধীয়া ৰংবোৰ কি হয় পৰিধি অঞ্চল হয়। তো দক্ষিণ চিককুৰ পাৰ্বত্য অঞ্চল আৰু সাগৰৰ উপকূলীয় অঞ্চলক পৰিধি অঞ্চল বুলি কোৱা হয়। এই অঞ্চলত কৃষি ক্ষেত্ৰবোৰ যথেষ্ট ডাঙৰ কিন্তু বিশেষ উন্নত নহয়। ঠিক আছে, ঝুম খেতিৰ প্ৰাধান্য এই অঞ্চলত আটাইতকৈ বেছি হয়। কি কৈছে যে পৰিধি অঞ্চলত যিবোৰ কৃষি ক্ষেত্ৰ আছে সেইবোৰ যথেষ্ট ডাঙৰ হয় কিন্তু উন্নত নহয়। কিয় উন্নত নহয়? কাৰণ ইয়াতে মেইনলি ঝুম খেতি কৰা হয়, আৰু ঝুম খেতি আমি জানো যে পাহাৰ কাটি ইয়াতে খেতি কৰা হয়। তো ইয়াতে আমি বৰ বেছি টেকন'লজি ইউজ কৰিব নোৱাৰিম। এই অঞ্চলত আকৌ 4টা ভাগত ভাগ কৰিছে। তো পৰিধি অঞ্চলটোক আকৌ 4টা ভাগত ভাগ কৰিছে। কি হয় কিউচিউৰ মধ্যভাগ চান ইন চিককুৰ আৰু দক্ষিণ অংশৰ হিদা। চিককুৰ দক্ষিণ অংশ আৰু হিদা। ঠিক আছে, এই 4টা ভাগত ভাগ কৰিছে। কিউচিউৰ মধ্যভাগ আটাইতকৈ চহকী হয়। কিউচিউৰ যিটো মধ্যভাগ হয় সেইটো আটাইতকৈ চহকী হয়। তাতে কি উৎপাদন কৰা হয় ধান, ফল মূল, শাক পাচলি, নুনি গছ আদি উৎপাদন কৰা হয়। এইটো গছ নহয় গছ হ'ব। ঠিক আছে, তো আমি পাইছিলোঁ যে জাপান মেইনলি কৃষি অঞ্চলক 2টা ভাগত ভাগ কৰিছিল। কি আছিল 2টা ভাগ? কি আছিল? এটা আছিল পুৰণি জাপান অঞ্চল আৰু এটা আছিল হোকাইডো অঞ্চল। তো আমি পুৰণি জাপান অঞ্চলৰ ভাগকেইটা কৰিছোঁ, এতিয়া আমি পঢ়িম হোকাইডো অঞ্চল। তো হোকাইডো অঞ্চলটো বহুত বেছি মানে ভাগ নাই, ইয়াতে সৰু 2টামান পইণ্ট আছে, চাই ল'লে হৈ যাব। ইচিকাৰি উপত্যকাই এই অঞ্চলৰ প্ৰধান কৃষি ক্ষেত্ৰ হয়। এই অঞ্চলৰ জলবায়ু অতি ঠাণ্ডা, যাৰ বাবে কি হয় বছৰটোত মাত্ৰ এবাৰ খেতি কৰা হয়। ধান আৰু আলু ইয়াৰ প্ৰধান শস্য হয়। তো হোকাইডো অঞ্চলটো কি হয় বহুত বেছি ঠাণ্ডা হয়, যাৰ ফলত কি হয় ইয়াতে বছৰত মাত্ৰ এবাৰ খেতি কৰা হয়। আমি পঢ়িছিলোঁ যে মধ্য জাপান অঞ্চলত কৃষি ক্ষেত্ৰৰ কাৰণে বহুত ভাল হয়, যাৰ ফলত তাতে বছৰত 3বাৰো খেতি কৰা হয়, কিন্তু হোকাইডো অঞ্চলত বছৰত মাত্ৰ এবাৰ খেতি কৰা হয়। ইয়াক আকৌ 3টা ভাগত ভাগ কৰা হৈছে, তাৰমানে হোকাইডো অঞ্চলটোক 3টা ভাগত ভাগ কৰিছে। কি পশ্চিম হোকাইডো, মধ্য হোকাইডো আৰু পূব হোকাইডো। ঠিক আছে, হোকাইডো অঞ্চলক 3টা ভাগ কৰিছে একেটা। তো এইখিনি মনত ৰাখিলে হৈ যাব। এতিয়া আমি পঢ়িম জাপানৰ উদ্যোগ অঞ্চল। ঠিক আছে, আমি জানো যে জাপানৰ উদ্যোগ গোটেই পৃথিৱী বিখ্যাত হয়। তো জাপানৰ উদ্যোগৰ বিষয়ে আমি এতিয়া পঢ়িম। জাপানৰ মাটিকালি এক বিস্তৃত অংশ বিভিন্ন ধৰণৰ উদ্যোগে আগুৰি আছে। আকাৰত এই দেশ সৰু হ'লেও ইয়াৰ উদ্যোগ ক্ষেত্ৰ যথেষ্ট বেছি ডাঙৰ হয়। ঠিক আছে, জাপানখন যদিও সৰু কিন্তু যদি আমি উদ্যোগ ক্ষেত্ৰ চাওঁ তেতিয়াহ'লে পৃথিৱীৰ ডাঙৰ ডাঙৰ দেশে জাপানৰ লগত মানে কি কয় টক্কৰ দিব নোৱাৰিব। জাপানৰ উদ্যোগ ক্ষেত্ৰ বহুত বেছি ডাঙৰ হয়। আৰু যদি আমি চাইজত চাওঁ তেতিয়াহ'লে জাপানৰ যিটো ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আছে সেইটো টকিঅ'ৰ পৰা আৰম্ভ কৰি কিউচিউ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ দীঘল এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আছে। ঠিক আছে, এই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰটোক আকৌ 4টা ভাগত ভাগ কৰিছে। তো আমি মেপত এবাৰ চাই লওঁ যে জাপানৰ এইটো টকিঅ' চহৰ, ইয়াৰ পৰা গৈ একদম কিউচিউ দ্বীপলৈকে এই অঞ্চলটো এটা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আছে। ইয়াৰ দৈৰ্ঘ্য কিমান কৈছে 1000 কিলোমিটাৰ, প্ৰায় 1000 কিলোমিটাৰ। তো বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হয়। এই ইণ্ডাষ্ট্ৰিয়েল কৰিডৰটোক 4টা ভাগত ভাগ কৰিছে। টকিঅ', ইয়োকোহামা অঞ্চল, ওচাকা কোবে কিয়োটো অঞ্চল, নাগোয়া অঞ্চল আৰু উত্তৰ কিউচিউ অঞ্চল। ঠিক আছে, জাপানৰ যিটো ঔদ্যোগিক কৰিডৰ আছে সেইটোক আকৌ 4টা ভাগত ভাগ কৰিছে। টকিঅ', ইয়োকোহামা অঞ্চল, ওচাকা কোবে কিয়োটো অঞ্চল, নাগোয়া অঞ্চল আৰু উত্তৰ কিউচিউ অঞ্চল। তো জাপানৰ যিটো উদ্যোগ ক্ষেত্ৰ আছে বা উদ্যোগ অঞ্চলৰ 4টা ভাগ একেটা সোধে পৰীক্ষাত। ঠিক আছে, সেইকাৰণে মই হাইলাইট কৰি দিছোঁ। জাপানৰ উদ্যোগ অঞ্চলক 4টা ভাগত ভাগ কৰিছে একেটা। আৰু মই এটা প্ৰশ্ন কৈছিলোঁ সিদিনাখন, লাষ্ট ক্লাছত মই কৈ গৈছিলোঁ যে কি হয় এইটো যে জাপানৰ এই অঞ্চলটোত চবতকৈ বেছি জনসংখ্যা আছে। জাপানৰ এইটো অঞ্চলত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। এক ছেকেণ্ড, জাপানৰ এই অঞ্চলটোৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি, আৰু এটা লাইনত জনসংখ্যাটো আছে। এই লাইনটোত কি আছে জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি হয়।
এইটো কিয় বেছি হয় এইটোৰ কাৰণ আমি ইয়াতে পালোঁ যে প্ৰথমটো আমি পাইছিলোঁ যে ইয়াতে আটাইতকৈ বেছি কি হয় কৃষি উৎপাদন হয় এই অঞ্চলটোত আটাইতকৈ বেছি কৃষি উৎপাদন হয় আৰু লগতে কি হয় এইটো অঞ্চলত এটা ডাঙৰ ঔদ্যোগিক কৰিডৰ আছে মানে এটা ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ আছে যাৰ ফলত ইয়াতে জনসংখ্যাৰ ঘনত্ব বহুত বেছি হয় ঠিক আছে তো ইয়াতে দিয়া আছে এই চাৰিটা ভাগ দিয়া আছে এই চাৰিটা ভাগ ইয়াতে ধুনীয়াকৈ দিয়া আছে তো তোমালোকে চাই ল'বা কিতাপতো দিয়া আছে তোমালোকে ভালকৈ চাই ল'ব পাৰিবা ঠিক আছে ক'ৰ পৰা ইণ্ডাষ্ট্ৰিবিলাক আৰম্ভ হৈছে এই টকিঅ' চহৰৰ পৰা আৰম্ভ হৈছে আৰু গৈ 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 কিউচিঅ'লৈকে গৈ শেষ হৈছে তো এইটো এটা গোটেই লাইনটো কি হয় উদ্যোগ কেন্দ্ৰ মানে ইয়াতে উদ্যোগ কেন্দ্ৰবোৰ আছে এটা ডাঙৰ কৰিডৰ হয় তুমি প্ৰথমটো পঢ়ি চাওঁ টকিঅ' ইয়োকোহামা অঞ্চল ঠিক আছে এইটো অঞ্চলৰ বিশেষত্ববিলাক চাই লওঁ আমি এই ঔদ্যোগিক অঞ্চলটোৱে হনচু দ্বীপৰ টকিঅ' উপসাগৰৰ উপকূলীয় এলেকাটো আগুৰি আছে তো মেপত চালে আমি গম পাম এইটো টকিঅ' ইয়োকোহামা অঞ্চল তো এইটো কোনখিনিত আছে এই অঞ্চলটোৰ কথা কৈছে ইয়াতে যে মধ্য জাপানৰ উপকূলীয় অঞ্চলটোৰ কথা কৈছে এই অঞ্চলটোত কি হৈছে এই টকিঅ' ইয়োকোহামা অঞ্চলটো আছে ঠিক আছে এই অঞ্চলত কাণ্টো সমভূমি অৱস্থিত যাৰ বাবে কি হয় উদ্যোগ প্ৰতিষ্ঠাৰ বাবে ইয়াত বিশেষভাৱে উপযোগী হয় আমি পঢ়িছিলোঁ যে মধ্য জাপানৰ এই অঞ্চলটোত কি হয় কাণ্টো উপত্যকা আছে হয়নে কাণ্টো সমভূমি আছে যাৰ ফলত কি হৈছে ইয়াতে সমভূমি অঞ্চলত উদ্যোগ স্থাপন কৰাটো বহুত বেছি ইজি হয় পাহাৰত আমি উদ্যোগ স্থাপন কৰিব নোৱাৰোঁ আমি জানো তো সমভূমি অঞ্চলবোৰত উদ্যোগ স্থাপন কৰা ইজি হয় যাৰ ফলত ইয়াতে উদ্যোগবোৰ বহুত বেছি আছে এই অঞ্চলটোত টকিঅ' ইয়োকোহামা অঞ্চলটোত লোটোখা উদ্যোগ জাহাজ নিৰ্মাণ উৰাজাহাজ নিৰ্মাণ ৰাসায়নিক উদ্যোগ বয়ন উদ্যোগ যন্ত্ৰপাতি প্ৰস্তুত কৰা উদ্যোগ এইবোৰ আছে এই অঞ্চলটোত ঠিক আছে কি উদ্যোগ আছে লুটিখাৰ উদ্যোগ জাহাজ নিৰ্মাণ উদ্যোগ উৰাজাহাজ নিৰ্মাণ উদ্যোগ ৰাসায়নিক উদ্যোগ বয়ন উদ্যোগ যন্ত্ৰপাতি প্ৰস্তুত কৰা উদ্যোগ এইবোৰ কি আছে এই অঞ্চলটোত বহুত বেছি আছে টকিঅ' আৰু ইয়োকোহামাৰ উপৰিও এই অঞ্চলটোত 25খনৰো অধিক সৰু বৰ নগৰ আছে তো জাপানৰ এই অঞ্চলটোত কি কৈছে টকিঅ'টো আছে জাপানৰ ৰাজধানী টকিঅ' ইয়োকোহামা এই দুটা মানে কি হয় বহুত ডাঙৰ চিটি হয় তাৰ উপৰিও ইয়াতে কি কৈছে 25টা সৰু বৰ চিটি আছে বুলি কৈছে দেশৰ মুঠ ঔদ্যোগিক উৎপাদনৰ 30% এই অকল এইটো অঞ্চলতে উৎপাদন কৰা হয় দেশৰ যিমান উৎপাদন হয় ঔদ্যোগিক মানে প্ৰডাকশ্যন যিমান হয় তাৰে 30% অকল এইটো অঞ্চলতে হয় আৰু লগতে এই অঞ্চলটোত কি আছে বহুত বেছি জলবিদ্যুৎ প্ৰকল্প আছে অবভিয়াছলি থাকিব লাগিব কিয় কাৰণ ঔদ্যোগিক অঞ্চলবোৰ চলিবলৈ হ'লে শক্তি লাগিব আৰু শক্তিৰ যোগান ধৰিবলৈ হ'লে জলবিদ্যুৎ প্ৰকল্প লাগিব সেইটো কাৰণে এই অঞ্চলটোত কি আছে বহুত বেছি জলবিদ্যুৎ প্ৰকল্পও আছে নেক্সট আছে ওচাকা কোবে কিয়োটো অঞ্চল তো কিনকি সমতলত থকা এই উদ্যোগ অঞ্চলটো বয়ন আৰু হস্তশিল্পৰ বাবে কি হয় পৃথিৱীৰ বিখ্যাত হয় ঠিক আছে তো কোনটো সমতলত আছে ওচাকা কোবে কিয়োটো অঞ্চলটো কোনটো সমতলত আছে কিনকি সমতলত আছে ঠিক আছে কিনকি সমতল আমি জানো যে উদ্যোগিক অঞ্চলবোৰ মেইনলি সমতলত থাকে তো এই অঞ্চলটো ক'ত আছে ওচাকা কোবে কিয়োটো অঞ্চলটো ক'ত আছে কিনকি সমতলত আছে এইটো কিয় ফেমাছ হয় বুলি কৈছে বয়ন আৰু হস্তশিল্পৰ বাবে ঠিক আছে মনত ৰাখিব পৰীক্ষাত আহিব পাৰে জল পৰিবহণ কুশল ৰেল পৰিবহণ আৰু সমভূমিৰ বাবে এই অঞ্চলত দ্ৰুত উদ্যোগীকৰণৰ ফলত অঞ্চলটোত উদ্যোগ কেন্দ্ৰলৈ ৰূপান্তৰ হৈছে তো এইটো অঞ্চলত কি হয় জল পৰিবহণ কুশল ৰেল পৰিবহণ আৰু সমতল অঞ্চল হয় যাৰ ফলত কি হৈছে ইয়াত উদ্যোগীকৰণ বহুত ৰেপিডলি মানে উদ্যোগীকৰণ হৈছে ঠিক আছে ইয়াত যদি আমি কি ইণ্ডাষ্ট্ৰি আছে চাই লওঁ তেতিয়াহ'লে বয়ন আৰু ৰেচম আমি মাত্ৰ পঢ়িলোঁ তাৰ উপৰিও ইয়াতে লোটিখা উদ্যোগ খনিজ তেল উদ্যোগ জাহাজ উৰাজাহাজ নিৰ্মাণ আৰু ৰাসায়নিক উদ্যোগবোৰ আছে নেক্সট হ'ল নাগোয়া অঞ্চল কি হয় এই অঞ্চলটো হনচু দ্বীপৰ পূবত অৱস্থিত হয় তো মেপত যদি আমি চাই লওঁ নাগোয়া অঞ্চল ক'ত আছে এইটো হনচু দ্বীপ হয় হনচু দ্বীপৰ পূবত আছে তো এইফালে আছে এই নাগোয়া অঞ্চলটো ঠিক আছে নাগোয়া অঞ্চল এই অঞ্চলটো পাট ঊণ আৰু কপাহী বয়নৰ বাবে বিখ্যাত হয় বৰ্তমান এই অঞ্চলটোত গাড়ী মটৰ নিৰ্মাণৰ ক্ষেত্ৰতো আগবাঢ়ি আহিছে জাপানৰ নাগোয়া অঞ্চলক কি বুলি কোৱা হয় ডেট্ৰইট ঠিক আছে এইটো প্ৰশ্ন এইবাৰ হাফিয়ালিত আহিছিল 2024 হাফিয়ালিত যে জাপানৰ কোনটো ঔদ্যোগিক অঞ্চলক ডেট্ৰইট বুলি কোৱা হয় তো জাপানৰ নাগোয়া অঞ্চলক ডেট্ৰইট বুলি কোৱা হয় তো এইটো চাই ৰাখিব নেক্সট হ'ল উত্তৰ কিয়োছিও অঞ্চল তো মেপত এবাৰ চাই লওঁ উত্তৰ কিয়োছিও অঞ্চল ক'ত আছে এইটো অঞ্চলটো ঠিক আছে কিয়োছিও দ্বীপৰ উত্তৰ ফালে আছে সেইকাৰণে উত্তৰ কিয়োছিও অঞ্চল এইটো অঞ্চলত আমি কিছুমান পইণ্ট চাই লওঁ এই অঞ্চলটো কিয়োছিওৰ দ্বীপৰ উত্তৰ অংশ আগুৰি আছে জাপানৰ এই অঞ্চলটোত উদ্যোগৰ চাহিদা পূৰাবলৈ প্ৰচুৰ পৰিমাণে কয়লা আছে তো আমি জানো যে জাপানত বহুত বেছি মিনাৰেল পোৱা নাযায় সম্পদ পোৱা নাযায় তথাপি এই অঞ্চলটোত কয়লা বহুত বেছি পৰিমাণে আছে আৰু কয়লা যিহেতু আছে তাতে চিমেণ্ট ইণ্ডাষ্ট্ৰি থাকিব কাৰণ চিমেণ্ট ইণ্ডাষ্ট্ৰিত কয়লা লাগে ঠিক আছে আৰু লোটিখা উদ্যোগো তাতে থাকিব কিয় কাৰণ চিমেণ্ট ইণ্ডাষ্ট্ৰিত লোটিখাও ব্যৱহাৰ কৰা হয় বুজি পালে চাগে তো এইখিনি আছিল পাৰ্ট 2 ইয়াত কিছুমান কুৱেশ্যন আছে যিবোৰ আমি পিছলৈ হয়তো ডিছকাছ কৰিম আৰু যদি ডাউট আছে কমেণ্টত দিব নেক্সট আমি এটা স্পেচিয়েল ছেশ্যন ল'ম য'ত ডাউটবোৰ ক্লিয়াৰ কৰিম ঠিক আছে থেংক ইউ